হাই হেল্ল' গুড মৰ্ণিং সকলোকে আজি মোৰ প্ৰথমটো ব্লগ ৱেলকাম টু মাই নিউ চেনেল চাহিল ব্লগ আজি এটা ৰাতিপুৱা বহুত সোনকালে গ'লোঁ এতিয়া বাজে 4:50 এতিয়া আমি পেট্ৰল পাম্পত এতিয়া যাম আমি গাঁৱলৈ নতুন ব্লগ চাই থাকিব এনজয় কৰিব মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ ঘৰৰ কাষত দুটা পজিটিভ ওলাইছে সেইকাৰণে মই এইখিনি ভিডিঅ' বনাব পৰা নাই বেয়া নাপাব এনজয় কৰক আমি এতিয়া যাবলৈ ওলাইছোঁ গাড়ীখন লাহে ওলাই আছে বৰষুণো অলপ দি আছে এতিয়া টাইম হ'ল 4:30 আমি এতিয়া ওলালোঁ যাম এতিয়া চাই থাকক আৰু এনজয় কৰিব এনেকৈ আহি পালোঁ শৰাইঘাট দলং ভিডিঅ'টো এনেকৈ চাই থাকক গান শুনি Don't overthink things, baby, 'cause I know that you do. এনেকৈ আহি পালোঁ চাংচাৰি ৰেল গেট ৰেল গেট পৰা নাছিলে ভালে হ'ল যাই পাৰ হ'লোঁ And I know that's not you. Easy come, easy go. No need to fight about it. Easy come, easy go. No stress, I'm good without it. Easy come, easy go. Let's keep it fun and simple. Easy come, easy go. আহি থাকাতে এটা হ'ল ৰেল গেট পৰি গ'ল আমি ইয়াতে ফাঁচি গ'লোঁ ৰেল গেট কোনফালে আহিব কোনফালে গমেই নাপাওঁ ৰেল গেট পৰি আছে আমাৰ গাড়ীখন ফাঁচি আছে চাৰিভাগে ৰেলখন কেতিয়া আহিব বহুত টাইম লাগিব আৰু 10-15 মিনিটমান লাগিব আৰু 10 মিনিটমান ৰখি যাওঁ আৰু চাই থাকক আৰু ভিডিঅ'টো Easy come, easy go. No need to fight about it. Easy come, easy go. No stress, I'm good without it. Easy come, easy go. Let's keep it fun and simple. Easy come, easy go. You know my loving is no sweat. It's 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 no sweat. ফাইনেলি আহি পালোঁ মানে আমি যোনটো খুৰাৰ লগত আহিছিলোঁ ন মানে আমাৰ কাষতে থাকে সিহঁতৰ ঘৰটো আহি পালোঁ এতিয়া অলপমান জিৰাই অলপ কিবা কৰি পেলাই তাৰপিছত নেক্সট যাম আৰু মামাহঁতৰ ঘৰত আহি পালোঁ মনু এইভাগে আহাচোন এইভাগে আহা নামকেইটা কৈ দিয়া দুজনৰে নাম দুটা কৈ দিয়া তোমাৰ নাম কি আৰু তোমাৰ মুনু এটা লগ পালোঁ আহি পেলাই ডাঙৰ মুনু ইয়াতে আছিলে সৰু মুনুৰ লগতে আহিছোঁ ন আমি এতিয়া অলপমান জিৰাই পেলাই নেক্সট মামাহঁতৰ ঘৰত যাম মই আৰু বাৰীৰ পিছফালে পিছলা জক নোলালেহে ৰক্ষা মই কিন্তু জকক বহুত ভয় কৰোঁ ইয়াতে কিবা গাঁৱলীয়া চেপা পাতি আছে চাওক দেখা দি আছোঁ ৰ'ব চেপা মাছ সোমাই কিবা ইবাগেৰে নে সিবাগেৰে মাছ সোমাব থাকে চেপা পাতি আছে যদি মোৰ এই চেনেলটোত যদি কোনোবা নিউ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনটো টিপি দিবা যাতে মই যি ভিডিঅ' দিম চবতকৈ আগত তুমি পোৱা আপুনি পাব প্লিজ ছাবস্ক্ৰাইব কৰি দিব লেটছ চাওক কি মজা মানে মোক কি মজা লাগিছে দেই পাই এই হাল বুইছে ন আচ্ছা এনে কি মাছ ফাঁচে মানে কেনেকৈ মাছ ফাঁচিব ইয়াতে ওলাই যাব নোৱাৰে ন ফাঁচি পেলাই চহৰা পানী যাই আছে এইভাগে
তো কোনোবা যদি এইখিনি জেগাত যদি আছে ধমধমাত এইখিনি ধমধমাই দিয়া পৰে তো কোনোবা যদি আছে কমেণ্ট কৰি জনাবা আৰু একবাৰ কৈছোঁ প্লিজ নতুন যদি ভিডিঅ'টোত নতুন আহিছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ আমি অকলে এতিয়া মানে খেতিৰ পৰা আহিলোঁ এতিয়া কাপোৰ খুলিব আহিলোঁ আৰু চাহ খাব আহিলোঁ চ' মোক চাহ দিলে আৰু লগতে লালমোহন দিলে লালমোহনটো খাই পেলাই আৰু কাপোৰটো সলাই যাওঁ এখনত মাৰিছে ন এখন আচ্ছা চ' আমি কাপোৰ চাপোৰ খুলি পেলাই পূৰা মানে আহিছিলোঁ তেতিয়া আহি পেলাই মই গ'লোঁ আৰু মানে লেতেৰা হ'ম ন বগাত মই ইমান ভবা নাছিলোঁ যে ইমান পানী হৈছে ত' এতিয়া আৰু কাপোৰ চাপোৰ ধুনীয়াকৈ খুলি হাফ পেণ্ট দেখা দি আছোঁ হাফ পেণ্ট আৰু খালী ভৰি বাছ এতিয়া আহিলোঁ এতিয়া বোলে এতিয়া কি মাছ চাছ ধৰিব বোলে ত' এতিয়া এটা চৰাত মাছ ফাচিছে গৰৈ মাছ গৰৈ দুটা পালোঁ বৰ্তমান দুটা পালোঁ আৰু আছে আগত অঁ একে জাপত ৱাও এতে আছে নেকি এতে কিবা ফাঁচিছে নাই এটা পালোৱেই মাত্ৰ কি মাছ বা এইটো সৰু শিঙৰাই শিঙৰাই বেছি ধৰে ন দিছ ইজ এ গাঁৱৰ খেতি ন ট্ৰেক্টৰ অনলি গৰু হাল নাঙল পানীৰ মাজে মাজে আলিৰ মাজে পল্লো নাই দে ত' গাইজ আমি এটা বেলেগ লোকেশ্যনত আহি পালোঁ লোকেশ্যনটো দেখাও ৰ'ব এই চাওক পাগল দিয়া নদী তাতে মতলব মানে পানী বহুত বাঢ়ি গৈছে এইকেইদিন বৰষুণ দি আছে ন পূৰা পানী বাঢ়ি গৈছে পানীৰ লেভেল বহুত বাঢ়ি গৈছে এতিয়া চাব আহিছোঁ ইমান বেছি কাষলৈ নাযাওঁ কাৰণ ৰিক্স থাকে ন এতিয়া আমি যাই আছোঁ এই দেখো মাছ মাৰে मछली पकड़ रहे हैं एक छोटा सा आया है वाओ কি মাছ নদী মাছ নিছো কি বুলি বা কয় এটাই ভূতে ভূত নাম কয় আচ্ছা কি মজা মজা মাছ পানীৰ প্ৰজেক্ট আচ্ছা খাৱা পানীৰ প্ৰজেক্ট হৈ আছে এতিয়া মানে বনাব টেংকি টাইপ আৰু বৰষুণ দিলে মানে আৰু ক'ব নালাগে আৰু চব মানুহ গাঁৱৰ মানুহ চব মাছ মাৰাত লাগি যায় আৰু सब मास मारा सब की No need to fight about it. Easy come, easy go. No stress, I'm good without it. Easy come, easy go. Let's keep it fun and simple. Easy come, easy go. Don't overthink things, baby, 'cause I know that you do. Stranger lately, and I know that's not you. Easy come, easy go. No need to fight about it. Easy come, easy go. No stress, I'm good without it. Easy come, easy go. Let's keep it fun and simple. এতিয়া আমি এনেকৈ মাছ মাৰি আনিলোঁ পথাৰৰ মাছ আনিলোঁ নদীৰ মাছ অলপ আনিলোঁ এনেকৈ আনিলোঁ চ' এতিয়া আমি নেক্সট লোকেশ্যন মামাহঁতৰ ঘৰলৈ যাম চাই থাকক মানে আমি যিবিলাক মাছ মাৰি আনিলোঁ চ' আমি যাৰ ঘৰত আছিলোঁ মানে আংকলহঁতৰ ঘৰত ৰান্ধিলে আমি ভাত খালোঁ খাই পেলাই এতিয়া মামাহঁতৰ ঘৰ অলপমান ৰেষ্ট কৰি এতিয়া মামাহঁতৰ ঘৰলৈ ওলাই আহিলোঁ এতিয়া বাজে টাইম ফাইনেলি খুৰাহঁতৰ ঘৰৰ পৰা আহি পালোঁ মামাহঁতৰ ঘৰলৈ বাইদেউ ভাইটি দুজন বাইদেউ একজন ভাইটিয়ে মোৰ কাৰণে ৱেলকাম কৰিব ৰখি আছে চ' মই দেখাই দিছোঁ ইণ্ট্ৰডাকশ্যন কৰি দিছোঁ এইটো হ'ল সৰু ভাইটি এইটো ডাঙৰ বাইদেউ এইটো মাজু বাইদেউ চ' মোৰ কাৰণে কিবা মানে একো বনোৱা নাই গজব বেজ্জতি বলক আমি এতিয়া ঘৰৰ ভিতৰত যাওঁ একো বনোৱা নাই বোলে চাওঁ কি কৰে এনে মই দেখা পাওঁ এতিয়া যাওক আমি মানে ৰুমত অলপ কথা পাতোঁ চ' এতিয়া ভ্লগটো মানে আৰু ক'ত যাওঁ সেইবিলাক কথা পাতোঁ অলপ মানে থুচু অলপ পেটে চেটে ভোক লাগছি ন অলপ চলপ চ' বলক আৰু নাই কি চেণ্ডেল টেণ্ডেল নিবা নতুন বোকা লাগি আছে দে চ'
এইটো নানি আহি আছে মানে নানি মানে মই এতিয়া আমাৰ ভাষাত নানি বুলি কওঁ এনে জাষ্ট আইতা হয় চ' মই আমি যাওঁ ক'ত যায় এতিয়া ক'ত যায় এতিয়া ক'ত যায় এতিয়া এইটো চাওক আমাৰ আইতাৰ খেতি লাগিছে তিতা কেৰেলা মাই ফেভৰেট ত' আৰু লাগিছে ওপৰত চব ডাঙৰ এটা আছে চিঙিলে মাৰিব নিচিঙো দে এইটো এটা আৰু 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 পূৰা খেতি মানে আৰু খেতিয়ক মানে না খেতিয়ক হাত মানুহ আৰু কি লাগে চ' ইয়াতে নাই এইভাগে আৰু আৰু আছে বোলে চ' আমি দেখাই এইটো গৰুৰ পোৱালি মই সৰুতে মানে যিমান এতিয়া সৰু আছিলে তেতিয়াই লগ পাইছিলোঁ যায় আৰু বহুত বছৰৰ পিছত এতিয়া লগ পালোঁ ডাঙৰ হ'লে মানে বেছি বছৰ নহয় 1 নে কি 1.5 বছৰমান হ'ল চ' লগ পাই ভাল লাগিলে আমাৰ মানে খেতিৰ আৰু নেক্সট এটা মানে হেৰিলৈ আহিলোঁ চ' এটা মুৰ্গী চানা এটা বাঢ়ি আছে বাদ দে এইটো ইগনোৰ करके हुए চ' এই দেখো इसको कहते हम डाठा मतलब डेंगा আৰু 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 ইয়াতে ভাতকেৰেলা গছ দেখাই আছোঁ ৰ'ব পুৰা জুমে দেখো ভাতকেৰেলা আমি 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 চ' আৰু নাই চ' ইয়াতে এইবিলাক বেঙেনাৰ গছ কাটা আছে আৰু চাওক মাই ফেভৰেট ভোট জলকীয়া বংলা জ্বালা কথিত ভাষাত বংলা জ্বালা এনে কি কয় তোমালোকে কি কি কোৱা তোমালোকৰ মানে সেইটো কমেণ্ট কৰি জনাব কমেণ্ট কৰি জনাব এইটো হ'ল অৰহিৰ গছ আৰু এইটো জিকাৰ গছ আছিল ন জিকাৰ গছটো মৰি গ'ল জিকা না ভুল চাগে এইটো অৰহি লগা নাই ন এই দেখো বিলাহী কেঁচা কিন্তু বিলাহীগিলা মানে বৰষুণ দিছে ন বস্তুগিলা মানে অলপ মানে বেয়া হৈ যায় আছে আৰু এইবিলাক ডেংগা এইটো আমৰ গছ ডাঙৰ হ'ব খাম দে বেটাটোক চ' আপোনালোকক এটা 360 ভিউ আপোনালোকক দেখাম এটা চাই লওক You've been a stranger lately, and I know that's not you. Easy come, easy go, no need to fight about it. Easy come. মই যে কৈছিলোঁ বস্তুটো চাওক এইটো হ'ল মানে এই কৈঠা বুলি কয় এইবিলাক যেনেকৈ মই কৈ আছোঁ এটা কথা চাওক এইটো দুডাল আছে ন এইটো লৈ পেলাই যদি মই এনেকৈ উঘলালোঁ দুটা চ' আৰু মই ইয়াতে পুতি দিম হা এনেকৈ পুতি দিব লাগে কৈঠাটো পুতি দিয়াতে এইটো এনেকৈ অলপমান ডাঙৰ হৈছে পুতিব লাগে মই সৰুতে পুতিলোঁ কথা নাই মোৰ কিন্তু পুতাত হোৱা নাই পৰি যায় কিন্তু কৈঠা দিয়া মানে পূৰা মজাকৈ ধুনীয়াকৈ পুতি দিয়ে এনেকৈ পুতি দিয়ে চ' আৰু ধুনীয়াকৈ ধান বান লাগে আৰু আপোনালোকে এইগিলা চাউল তাউল খায় চ' এয়ে আৰু মানে দিছ ইজ গাঁও কা খেতি চাই লওক মজা লাগে মজা লাগিব গাইজ আমি তাৰ পৰা মানে মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া যাইছোঁ জেঠীমাহঁতৰ ঘৰলৈ যাইছোঁ আহিছে পূৰা সাজি গুজি আহিছে আৰু যাব আৰু ভাইটিও আছে এইবোৰ পূৰা চ' গাইজ আমি এতিয়া বাঁহৰ চুপটো আছিলে বাঁহৰ চুপ চ' আমি বাঁহৰ চুপটো পাৰ কৰিলোঁ কিৰকিৰা চুপাত আমি আহি গ'লোঁ ভিতৰত চ' সেই বৰষুণৰ অৱস্থা বৰষুণ দিলে সেই অৱস্থা চ' এইটো হ'ল মিনি কব্ৰস্থান মানে এতিয়া আগতে মানে সৰু মানে যেতিয়া চলিবিলাক হয় মানে 2-3 বছৰ না যেতিয়া চলিবিলাক মানে অলপ মানে মানে আৰু আল্লাহ তাতে গুচি যায় আৰু মানে চাপ'জ মৰি গ'লে ইয়াতে মানে জানাগাৰ দিয়া হয় আমাৰ নিয়ম মতে চ' এতিয়া নিদিয়ে নেকি ইমান নাজানো মই আগতে দিছিলে একদিনৰ বৰষুণৰ পৰিৱেশ একদিনতে বৰষুণ দিলে দিনে ৰাতি তো চেছ It's no sweat, it's no sweat. চ' গাইজ আমি আহি পেলাই আমাৰ লোকেশ্যন চ' গাইজ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই